হেল্ল' এই সকলো চাগে আপোনালোকে ভালে আছে যিহেতু মই ভালে আছোঁ আৰু যিহেতু আজি মই শুকুৰবাৰ আজি অফ আছে যিহেতু আজি মই ভাবিছোঁ ক'ত যাম বুলি ভণ্টিক কৈছোঁ ব্লুজোন মই দেখা নাই ব'লক ব্লুজোন যাম বুলি আৰু যিহেতু মই এতিয়া ঘৰৰ কাম কৰিলোঁ তো কাম নকৰা ঘৰটো লেতেৰা পেতেৰাকৈ এৰি যাব নহয় সদায় ডিউটি যাব বুলি কেনেকৈ এনেকৈ কাপোৰ পেলাই মেলি গুচি যাওঁ যিহেতু আজি ঘৰত অফ আছোঁ মই আৰু চফা তফা কৰি যিহেতু মই আপোনাক ৰুমটো দেখাম ব'লক আৰু যিহেতু লেতেৰা আছে বুলি আমি আকৌ নকওঁ দেই মই যে লেতেৰি ঠিক আছে গাইছ ব'লক এতিয়া মোৰ মা ভণ্টি এইফালে ব্ৰাছ কৰিছে মোৰ মুখটো পেলাইছে মই কাপোৰে একদম গোটাই দিছে পুতলা ৰছী ফচি ঢেৰ কিবা কিবি দেখিছে না বস্তু ঠিক আছে গাইজ ঘৰৰ কাম সকলো এতিয়া মই যাওঁ গান মানে আৰু মোৰ ঘৰত আজি লগৰ ছোৱালীকেইজনী মানে আহিছে এজনী ভনীক আৰু এইফালে মা বহি আছে যিটো মই যাম গা ধুই আহোঁ ভাত খাম আকৌ লগ পাম যিটো গাইছোঁ এতিয়া গা কাপোৰ আজি কাপোৰ আছিলে তিনিটা আছিলে এতিয়া মই যাম এতিয়া মই ওলাই গ'লোঁ আৰু এতিয়া মোৰ লগত আৰু এতিয়া মই যাম প্ৰথমতে মাল আনিবলৈ আৰু তাৰপিছত আৰু কেনেকুৱা লাগিছে ক'ব দেখিছে নহয় আমাৰ ভণ্টি আৰু তাই একে দেই আৰু এইজনী আৰু মই একেই আৰু কি জানেনে মানে বাই ভনী আৰু মানে তাৰ বাইকে আৰু ভনীয়াকৈ মিলে আৰু মই আৰু তাৰ ভনীয়াকৈ মিলি যাওঁ ঠিক আছে গাইছ আৰু মোৰ লগৰকেইজনী কেনেকুৱা আছে ক'ব দেই যিহেতু আৰু বহুত দিন আমি ডিউটি যোৱা নাই আৰু আজি আমি ডিউটি যাম এতিয়া ডিউটি গৈ পইচা আনি তাৰপিছত আকৌ যাম ব্লুজোন ঠিক আছে গাইছ আজি ছুটি দিনটো মোৰ ভালকৈ যাব লাগে আৰু দেই যিহেতু শুকুৰবাৰ আহিছোঁ কেইদিনো ছুটি লৈ পোৱা নাই ঠিক আছে গাইছ যিহেতু গাইজ এতিয়া মই আছোঁ ৰাস্তাত আৰু ৰাস্তাত বেছি ভিডিঅ' বনাই গৈ থাকিলে আৰু মানে আজি মই এটা ড্ৰেছ পেলাই কিনি আহিছোঁ আৰু মানে মানুহে যাব ন এনেকৈ আৰু সেইটো কাৰণে মানে মই এতিয়া ভিডিঅ'টো একেবাৰে ডিউটিতে মানে নদী উঠিলে মানে আৰু ভিডিঅ'টো চালু কৰি দিম দেই গাইজ অলপ পাম গাইজ এতিয়া আমি পাই গ'লোঁ এতিয়া এইটো কি মাজত ফূৰ্তি আৰু এইটো হ'লোঁ দেখোঁ যিহেতু এতিয়া মই বলক আকৌ আৰু মই ছুটি দিনতে এদিন এবাৰ বুলি ভাবোঁ আৰু খাব নেকি যিহেতু গাইছ এতিয়া মই পাই গ'লোঁ টিপি আৰু এইফালে নামি যাম এতিয়া আৰু এইফালে লগৰজনী গৈ আছে এজনী ৰখি আছে বাৰু বাইকজনী সদায় মোৰ কাৰণে ৰখিয়ে থাকে এইফালে মই আৰু মইতো ভিতৰত কৈছোঁ না আমাৰ চব এতিয়া যাওঁ আৰু ক'ত বহিম বুলি আহিছিলোঁ আৰু নাপালোঁ আমি কেনে গুচি আহিলোঁ খবৰ আৰু এইফালে যাওঁতে এইফালে যিহেতু ভাবিছোঁ কি বয়ফ্ৰেণ্ডৰ লগত আহিছিলোঁ বয়ফ্ৰেণ্ড নহয় দেই যাম অলপ হেল্ল' গাইছ এতিয়া মই গৈ আছোঁ এয়া ব্লুজোন যোৱা ৰাস্তাটো মেইন ৰোডৰ পৰা সোমাই যাব লাগে ভিতৰলৈ অলপ ইয়াত দেখিছে ন লিখাই আছে সেইফালে সোমাই যাব লাগে ভণ্টি আগত গৈ আছে আৰু ইয়াত সোমাই যাম এতিয়া ৰাস্তাত গৈ আছোঁ অলপ সোমাব লাগে আৰু যিহেতু ইয়াত এইটো দেখিছে ন মালিকৰ ঘৰ আৰু ওচৰতে ইয়াত টিকেট কাটিব লাগে ইয়াত ছাইডৰ ঘৰ ৰুমটোত টিকেট কাটি আকৌ এইফালে সোমাই গৈছোঁ আৰু ভিডিঅ' চান্সতে আৰু য'তে ত'তে সোমাই গৈছোঁ আৰু এইফালে গৈ এইফালে অলপ চাই থাকক যিহেতু গাইছ এতিয়া মোৰ ভণ্টিয়ে দেখিছে ন জোলনা জ্বলাই আছে আৰু মই মজা আৰু জ্বলি আছোঁ আৰু যিহেতু গাইছ এতিয়া নজ্বলি আৰু কেতিয়া জ্বলিম বিয়া পাতি লোৱাৰ পিছতে এইটো ইনজয় নাপায় এয়া দেখিছে নহয় তাই লাজে কৰিছে কেমেৰা আগত আহিবলৈ আৰু যিহেতু ইমান সুন্দৰ পৰিৱেশ আৰু যিহেতু গছৰ ওপৰত এটা ঘৰ আছে তাতে উঠি কেনে আৰু ভোক লাগিছে আৰু তাতে মই এতিয়া লৰেঞ্চ খাই ল'ম এয়া ভণ্টি খাই আছে ময়ো খাইছোঁ
বস্তুটো যিমানখিনি পাৰিলে আপোনালোকক দেখালোঁ একদম বেয়া চেয়া নাপাব ঠিক আছে গাইজ লাইক ছাবস্ক্ৰাইব কৰি দিব